হাই ফ্ৰেণ্ডছ, ৱেলকাম টু মাই চেনেল ওৱান্স এগেইন। এয়া মই দেখুৱাইছোঁ মই বনোৱা ফাৰ্মি কম্পোষ্ট সাৰ। ইয়াক কেনেদৰে বনাব পাৰি অতি সহজে তাক আজি মই দেখুৱাব গৈ আছোঁ। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, তেতিয়া আপোনালোকে নিজে ঘৰতে বনাব পাৰিব ফুলৰ টাবৰ কাৰণে বা শাক পাচলিত দিবৰ কাৰণে। ই এটা দীঘলীয়া প্ৰচেছ, প্ৰায় 4-5 মাহ সময় লাগে। তথাপি এবিধ উত্তম সাৰ হয়। এয়া মোৰ এটা কুৱাৰ ৰিং, ইয়াৰ তলত মই কনক্ৰিটিং কৰি ব্লক কৰি লৈছোঁ। আপোনালোকে মাছৰ কাৰ্টুন, থাৰ্মকলৰ নাইবা প্লাষ্টিকৰ ডাঙৰ বাল্টি এইবিলাকো ব্যৱহাৰ কৰিব পাৰে। ইয়াত শাক পাচলিৰ বাকলি আদি এনেকৈ জমা কৰিব, ঘাঁহ বন চিকুণালে এইবিলাক ইয়াত জমা কৰি যাব। এই প্ৰক্ৰিয়াটো ঠিক মে-জুন মানত আৰম্ভ কৰিব পাৰি আৰু অক্টোবৰ মানত ইয়াৰ ধুনীয়া সাৰ প্ৰস্তুত হৈ যায়। এনেদৰে শাক পাচলিৰ বাকলি, জাবৰ জোথৰ আৰু ঘাঁহ বন চিকুণালে সেইবিলাক এনেদৰে জমা কৰি যাব ইয়াত। এয়া মই ঘাঁহ বন চিকুণাইছিলোঁ, সেইবিলাক জমা কৰিছোঁ ইয়াত। এনেদৰে গছ গছনি কাটিলে ডাল পাতবিলাক ইয়াত এনেদৰে জমা কৰি গ'লে তাৰ পৰাও সাৰ হ'ব। এনেদৰে জাবৰ জোথৰবিলাক মই জমা কৰি গৈছোঁ। এতিয়া ইয়াত মই কেঁচু এৰি দিম। এয়া দেখিছে কেঁচু, ইয়াত 6-7ডালমান কেঁচু আছে। এই কেঁচুবিলাক মই এৰি দিম। কেঁচুৱে ইয়াৰ পচা অংশবিলাক খাই ইয়াক সাৰ বনোৱাত এটা অৰিহণা যোগাব। কেঁচু এৰিছোঁ আৰু কেঁচু এৰি দিম। এয়া আৰু 10-12ডাল কেঁচু আছে ইয়াত, এইবিলাকো মই ইয়াত এৰি দিম। এয়া কেঁচু এৰি দিলোঁ। ই এবিধ উত্তম জৈৱিক সাৰ হ'ব। এয়া 4 মাহ পিছত ওপৰৰ জাবৰখিনি গুচাই দিছোঁ, তলত গোটেইবিলাক এনেদৰে পচি সাৰ হৈ গৈছে। ইয়াক এতিয়া মিহলি কৰি উলিয়াই আনিলে হ'ল। ইয়াত দেখা কণীৰ বাকলিবিলাক গুড়ি কৰি দিব লাগিব। ই এবিধ উত্তম সাৰ হয়। ইয়াক মই এতিয়া মিহলি কৰি বাহিৰত উলিয়াই ল'ম। এয়া মই ইয়াতে মিহলি কৰি লৈছোঁ, গোটেইখিনি মিহলি কৰি লৈছোঁ আৰু ইয়াক মই এতিয়া উলিয়াম বাহিৰত। এয়া মই বাহিৰত উলিয়াম এতিয়া। ইয়াৰ লগত অকণমান শুকান গোবৰ মিহলি কৰি ফুলৰ টাবত ব্যৱহাৰ কৰিলে খুব ভাল ৰিজাল্ট পোৱা যায়, বা ঘৰত ৰোৱা শাক পাচলিতো ইয়াক ব্যৱহাৰ কৰিব পাৰি সাৰ হিচাপে। এই ভাৰ্মি কম্পোষ্ট বজাৰতো কিনিব পোৱা যায়, কিন্তু বজাৰত বালি মাটি এইবিলাক মিহলাই ইয়াৰ কোৱান্টিটি বঢ়োৱা হয়। কিন্তু ঘৰত বনালে ই একেবাৰে 100% পিয়'ৰ হৈ থাকে। এয়া ধুনীয়া ভাৰ্মি কম্পোষ্ট হৈছে। ইয়াক মাটিৰ লগত মিহলি কৰি টাবত ফুল ৰুব পাৰি, নহ'লে ইয়াৰ লগত শুকান গোবৰো মিলাই ৰুব পৰা যায়। এবিধ ধুনীয়া সাৰ হয়। এয়া মোৰ ভাৰ্মি কম্পোষ্ট ৰেডি হৈ গ'ল। ইয়াক ইউজ কৰিব পৰা হৈ গৈছে। যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে তেনেহ'লে লাইক আৰু শ্বেয়াৰ কৰিব, আৰু আগলৈ এনেকুৱা ভিডিঅ' চাবৰ বাবে ছাবস্ক্ৰাইব কৰি থ'ব মোৰ চেনেলটো। আৰু মোৰ আগৰ ভিডিঅ'বিলাকৰ লিংক ডেছক্ৰিপশ্যনত দিয়া আছে, আপোনালোকে ইচ্ছা কৰিলে চাব পাৰিব। এয়া মোৰ ভাৰ্মি কম্পোষ্ট ৰেডি হৈ গৈছে। ভাৰ্মি কম্পোষ্ট বা কেঁচু সাৰ, পচন সাৰ যিয়ে কয়, এবিধ উত্তম সাৰ।
ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।